ফুলনি আহক আমি এতিয়া যাওঁ লাকি বম্বো আমাৰ মায়ে থৈছে টেবুলত আৰু অকণমান শিলগুটি আছে চাওক কালাৰিং আমাৰ পুষ্টি আমি এতিয়া বাহিৰত যাওঁ মায়ে ভিতৰত থৈ দিছে ফুল ভিতৰত থোৱা ফুল হয় এইবিলাক এয়া হৈছে মনি প্লেণ্ট আৰু এয়া হৈছে লাকি বেম্বো লাকি বেম্বো আমাৰ মায়ে ডাবল ৰুই দিলে কাৰণে হৈ যোৱাৰ কাৰণে আমাৰ মায়ে ডাবতে ৰুই দিলে কেইজোপা কেনেকুৱা লাগিছে এইবিলাক ভিতৰত থ'ব লাগে যদি বাহিৰত থওঁ বেয়া হৈ যায় সেইকাৰণে মায়ে ভিতৰতে থৈ দিছে ফুল আছে চাওঁ ব'ল আৰু ব'লক যাওঁ বাহিৰলৈ স্নেক প্লেণ্ট লাকি বেম্বো কেকটাছ মই নাম নাজানো আৰু এজোপাও নাম নাজানো মায়েহে জানে এইকেইজোপা মই নাম নাজানো কিন্তু কালাৰবোৰ চাওক ইমান ধুনীয়া লাগে ইমান ধুনীয়া কালাৰ ন গাইজ আৰু এজোপা আছে তুলসী গছ এজোপাও নাম নাজানো চাওক কালাৰবোৰ খালি ইমান ধুনীয়া হয় আৰু য়েল্ল' ফুট আছে আৰু এজোপা হৈছে স্নেক প্লেণ্ট আৰু এজোপা হৈছে স্নেক প্লেণ্ট যদি ভিতৰত আছে অক্সিজেন মানুহে ভিতৰত থকাৰ কাৰণে অক্সিজেন পায় আমি এইবোৰ গছ গছনিৰ পৰা অক্সিজেন পাওঁ চাওক আৰু হৈছে এজোপা বেলগছ হৈছে স্পাইডাৰ প্লেণ্ট ফুলনি বাৰীখন যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু তলত থকা বেল নাইটটো দবাই দিব